নমস্কাৰ, এটি কবিতা পাঠ কৰিব লৈছোঁ। কবিতাৰ শিৰোনাম বৃদ্ধাশ্ৰমৰ মৌন আৰ্তনাদ। কবি কাজী শ্বাহাদাত ইছলাম। পাঠ ৰাবিয়া বেগম। অ বোপা, বোপাও কেনে আছা? তোৰালা শৈল আৰু পত্নীজনী কেনে আছে? কুশলে আছ তহঁত? পিছে কি হ'লনো তোৰ? পাহৰি গলি নেকি মোক? কিমান দিন উকলি গ'ল তইচোন নাহা এইফালে। আজি বোলে মাতৃ দিৱস। মই নাজানিছিলোঁ, কেনেকৈ গম পালোঁ জানা? তোৰ নিচিনা পত্নী পূজাৰীহঁত কিছুমান আহিছিল। হাতত কিছু জলপান আৰু পলিথিনত কিছু বস্তু লয়। পাহৰিলোঁ, এথোপা ফুলো আনিছিল মাতৃ দিৱসৰ শুভেচ্ছা যাচিবলৈ। জানা বোপাই, সেয়া জীৱন্ত ফুল নাছিল, আছিল প্লাষ্টিকৰ নকল ফুল। ঠিক তোৰ মাতৃৰ মায়াৰ দৰেই নকল। ঐ বোপা, তই জানা, তই সৰু থাকোঁতে তোক কৰা মায়া আদৰ চুমা একেবাৰেই নকল নাছিল। তোৰ পিতায়ৰ বিয়োগত মই পালন কৰা জোৰ দায়িত্বও খুবেই সূৰ্যৰ দৰে খাটি আছিল। ঘাম নিগৰুৱা দিনৰ উপাৰ্জন, ধোঁৱাত ছানি ধৰা ৰাতিৰ জুই খোলাৰ ৰান্ধোন একেবাৰে সঁচা মমতাৰ প্ৰতিচ্ছবি আছিল। কিমান যে লোকৰ নষ্ট চকু আৰু নঙঠা বাক্যৰ চিকাৰ হৈছিলোঁ মই। অশ্লীলতাই দহি দহি মোক কোঙা কৰি পেলাইছিল যেতিয়া মই লোকৰ ঘৰত বন কৰিব গৈছিলোঁ। তথাপিও মই হাৰ মনা নাছিলোঁ। কিয় জানা? কাৰণ মোৰ প্ৰতি টোপাল ৰক্তইদি তোৰ জীৱনক সৌন্দৰ্যপূৰ্ণ কৰাৰ সপোন লিখিছিলোঁ। প্ৰতিদানহীন এক গভীৰ কামনাৰে, কিন্তু তই উপজায়ে মোক বিৰল প্ৰতিদান দিছা। এক বৃদ্ধাশ্ৰমৰ মলিন কোঠাত, য'ত পুৰণি কলীয়া জীৰ্ণ শীৰ্ণ এক বিজুলী পাংখাই লেহেম গতিত ঘূৰে আৰু যেন মোক আওপকীয়াকৈ তাচ্ছিল্য কৰে। আকৌ কেতিয়াবা মোক আশ্বাসো দিয়ে, কাৰণ তয়ো হেনো আহিবৰ সময় অতি ঘূৰ্ণীভূত। ধন্যবাদ।